হেল্ল' ৰহ মই ওলাইছোঁ গৈছোঁ আৰু 5 মিনিট লাগিব ৰহ অ দাদা তোৰ যাব হ'লেই নেকি ময়ো যাম দেই তোৰ লগত তোৰ স্কুটি আছে নহয় তই স্কুটিতে যাবি তই অলপ বেছি কৰ মা মই যাওঁ দেই তই যাবলৈ ওলালিয়ে নেকি ওলালো মা মোৰ ফেক্টৰীত অলপ কাম আছে ইমান সোনকালে ওলালি যে ভাত বাঢ়ি থৈছো খালি নে নাই খালো মা মোৰ দেৰি হৈছে যাওঁ মা ময়ো যাওঁ তই ওলালি নেকি তই দেখোন ককাইৰ লগতে যাব পাৰ সিটো কলেজত নমাই থৈ যাব মই নোৱাৰো দেই মোৰ বহুত কাম আছে ফেক্টৰীত হ'ব দে তোৰ ককাইৰ বহুত কাম নহয় তই সেই স্কুটিখনকে লৈ যা খালি অকমান লাহে লাহে চলাবি হ'ব তুমিতো এতিয়া এনেকে কবাই নিজৰ পুতেৰাৰ যে সিটো একো ভুল নকৰে চব ভুল মইহে কৰো কলেজৰ মুখা আগত থৈ আহিব নোৱাৰে এতিয়া হ'ব দে তহঁত দুটাৰ পৰা আৰু মোৰ উপায় নাই যা কলেজলৈ এতিয়া দেৰিয়ে হ'ব তোৰ হ'ল নে গৈছো ৰ ঐ হেবা কি কৰি আছ ইয়াত কলেজলৈ নাযাও নে কিনো কৰিবি আৰু কলেজ যাবলৈচোন মনেই নাই লগৰকেইটাও অহা নাই এতিয়ালৈকে হয় নেকি তইচোন হোটেলৰ মুখৰ আগতে আছ কিবা এটা খুৱাব পাৰ সদায়চোন আমাৰ পইচাই খাওঁ লাজ নাপাওঁ ছোৱালী পইচাৰে খাবলৈ তহঁতিচোন য'তে ত'তে কামুৰি থাক আহ কিবা খালে বেয়া কিন্তু আজিৰ পৰা কামুৰি নাথাকিম সোনকালে আহ সোনকালে কি খাবি ক তহঁত দুজনীয়ে কি খাম ঐ তই কি খাবি তহঁতে যি খোৱা তাকে খাম দে আজি তইহে খুৱাইছ তই যি অৰ্ডাৰ কৰ কি খাম চাওমিনকে খাওঁ দে আজি তই খাবি নহয় চাওমিন খাম দে দাদা 3 প্লেট চাওমিন দিব সোমাই দে আকৌ এক্সকিউজ মি তুমি কলেজলৈ নতুন নেকি হয় মই নতুনকৈ আহিছোঁ Wow, so handsome.
কোন ইয়াত আহিছা? ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ। অ' আমাৰ লগৰেচোন। আহা ইয়াতে বহা আহি। মই ৰক্তিম। মই প্ৰীতম বৰুৱা। মই মুন্মি। মই মানসী। ঐ কলেজলৈ নতুনকে আহিছেহে, হাত এৰিব নোৱাৰাই হ'ল নে? এৰাও। নতুনতে এনেকুৱা হয়েই আৰু, পাছলৈ কি হয় নাজানো আৰু। অ' ভণ্টি আহিলি? অঁ আহিলোঁ দাদা। অঁ আজিৰ ক্লাছটোৰ বহুত হ'ল যেন পাইছোঁ। নকবি আৰু দাদা, আজি ক্লাছ কৰি কৰি একদম ভাগৰ লাগি গৈছে মোৰ। অ' ভণ্টি শুনচোন, অঁ ক দাদা। তোৰ ক্লাছ আজিকালি ডিজাইনাৰ হোটেলতে হয় নেকি? দাদা ক্লাছ কেতিয়াবা হোটেলত হোৱা দেখিছ নেকি? হোটেলৰ কথা ক'লি যে। অঁ সেইটোতো হয়েই, ক্লাছ কেতিয়াও হোটেলত নহয়, সেইটো মই জানো বাৰু। জানোৱে যদি সুধিছ কিয়? নহয় মানে আজি ডিজাইনাৰ হোটেলৰ ল'ৰা এটাৰ লগত কিবা এটা খাই থকা যেন দেখিলোঁ। হোটেল ল'ৰা? ক'ৰ হোটেল ক'ৰ ল'ৰা? মই কোনো হোটেলৰ ল'ৰাৰ লগত বহি থকা নাই দেই। এনেই নে নকবি কিন্তু দেই, তই কাৰোবাক বেলেগক দেখিছ। অঁ মই আকৌ আমাৰ বান্দৰীজনীক চিনি নাপাওঁ নহয়, নহয় জানো? দাদা বান্দৰী বুলি কয় কিন্তু জোকাই নলবি দেই, তই নিজে বান্দৰ যা। বাৰু জোকাই নলওঁ দে, পিছে ল'ৰাটো বা কোন সেইটোতো মোক ক। ক'ৰ ল'ৰা কথা কৈছ তই? কাৰ কথা কৈছ তই? হ'ব দে বান্দৰী, তই মোৰ আগত কথা লুকুৱাব নালাগে, মই নজনা নহয়। এই দাদা তই মানে? ল'ৰাটো মোৰ ভাল লাগিছে, নিশ্চয় তোৰ প্ৰেম হয় চাগে ন? লাজ কৰিব নালাগে, অন্ততঃ সেইটো কথা মোক খুলি ক। মানে দাদা তাক মই এবাৰ লগ কৰিব বিচাৰোঁ বুলি কবি, যদি পাৰ তাক আমাৰ ঘৰলৈকে মাতি আনিবি, দুয়ো বহি একেলগে কথা পাতিবি। যা এতিয়া কাপোৰকেইটা সলাই ল'ব। ভণ্টি এইফালে আছোন। অঁ দাদা ক। ভণ্টি আলহীৰ লগত মই কথা পাতিম, তই মুখ মেলি চাবৰ দৰকাৰ নাই, যা আলহীৰ বাবে চাহ বনাগৈ। হ'ব মোক কৈ থাকিব নালাগে, মই এনেও বনামগৈ। তোমালোক বহা দেই, মই চাহ বনাওঁগৈ। অঁ হেৰি নহয়, তোমালোকৰ নামকেইটা কি বুলি কৈছিলা? প্ৰীতম। মই প্ৰীতম বৰুৱা। অঁ বৰহোলা। আৰু তোমাৰ ঘৰত তোমাৰ বাহিৰে কোন কোন আছে? দেউতা মা আৰু ভণ্টি এজনী। পৰিয়াল ঠিকেই আছে বাৰু। পিছে দেউতাই কি কৰে, মানে চাকৰি নে বিজনেছ? নাই দাদা, দেউতাৰ চাকৰি বা বিজনেছ একো নাই, মাত্ৰ হাজিৰা কৰি দুবেলা দুমুঠি খুৱাই আছে। আৰু মাজে মাজে ময়ো যাওঁ দেউতাক হাজিৰা কামত সহায় কৰিবলৈ। অ' হয় নেকি?
তেতিয়াহ'লেতো ডাইৰেক্ট কেঞ্চেল। কেঞ্চেল মানে দাদা মই একো বুজা নাই। কেঞ্চেল মানে নহ'ব। যিহেতু তোমাৰ ফেমিলি বেকগ্ৰাউণ্ড বুলিবলৈ একোৱেই নাই, তেনেহ'লে মোৰ ভণ্টিক সুখ ৰখাটো একেবাৰে অসম্ভৱ কথা। দাদা মই ঠিক ধৰিব পৰা নাই, প্ৰেম ভাল পোৱাৰ মাজত ফেমিলি বেকগ্ৰাউণ্ড শব্দটো ক'ৰ পৰা আহিল? কাৰণ মোৰ ফেমিলি বেকগ্ৰাউণ্ডৰ লগত তোমাৰ ফেমিলি বেকগ্ৰাউণ্ড একেবাৰে অমিল। জানিলে যেতিয়া আজিৰ পৰা মোৰ ভণ্টিৰ কথা তোমাৰ মনৰ পৰা উলিয়াই দিয়া। হ'ব দাদা, মোৰ ক'বলগীয়া একো নাই। আপোনালোকৰ ফেমিলি বেকগ্ৰাউণ্ডৰ লগত মিলা ল'ৰাৰ লগত যদি মানসিক সুখী হয়, মোৰ ক'বলগীয়া একো নাই। হ'ব দাদা, এতিয়া মই আহিছোঁ, ব'লা ৰক্তিম। ৰ'বা ভণ্টিয়ে চাহ বনাইছে, চাহ খাই যাবা, নহ'লে আকৌ পাছত ক'বা নহয় ঘৰলৈ মাতি আনি চাহ একাপো নোখোৱালে। হ'ব দাদা, নাখাওঁ দিয়ক। হয়তো আপোনাৰ সমানে সমানে বহি চাহ খোৱাৰ দৃষ্টতা হয়তো মোৰ নাই। হ'ব দাদা, আহিছোঁ দিয়ক। মাজনী আৰে কান্দিছ কিয়? কি হৈছে নক কিয়? নকলে মই কেনেকৈ বুজি পাম কি হৈছে? মা দাদাহে প্ৰীতমক মাতি আনি। মই সকলো শুনিলো। তুমি সকলো শুনিলা? তুমি সকলো শুনিও একো নকলা? মই কি কম একো ভাবিয়ে পোৱা নাই অ' মাজনী। মই মৰি থাকিম মা, মই প্ৰীতমক বহুত ভাল পাওঁ, তাক নেপালে মই। তেনেকুৱা অমংগলীয়া কথাবোৰ নকবি মাজনী, ককাইৰৰ কথাত মন বেয়া নকৰিবি। মই কিবা এটা সিদ্ধান্ত ল'ম, তই মন চন একো বেয়া নকৰিবি মাজনী। মা, ল'ৰাটো মোৰো ভাল লাগিছে, তাৰ কথা বতৰা ব্যৱহাৰ সকলো মই শুনিলো। কিন্তু মা। কোনো কিন্তু নাই, তই এতিয়া যা। কলৈ মা? প্ৰীতমৰ ওচৰলৈ। প্ৰীতমৰ ওচৰলৈ? কিন্তু কিয় মা? তই তোৰ প্ৰীতমক গৈ কবি মই তাক লগ কৰিবলৈ আহি আছো। তুমি সঁচাই কৈছানে মা? তাৰ কথা বতৰাত স্পষ্টকৈ ওলাই পৰিছে সি এটা বহুত ভাল ল'ৰা। তই তাৰ লগত সুখী হ'ব পাৰিবি। তহঁতৰ মিলনত কোনেও বাধা দিব নোৱাৰে। মই আছো তহঁতৰ লগত। এতিয়া যা, পলম নকৰিবি। যা 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 যা। মা তুমি বহুত ভাল মা। হ'ব দে অ' এইজনী, যা এতিয়া, দেৰি নকৰিবি। তাইক ক'লৈ পঠাইছে মা? প্ৰীতমৰ ওচৰলৈ। প্ৰীতমৰ ওচৰলৈ? মা তুমি পাগল হৈছা নেকি? মাজনী তই যা আকৌ, নাযাও কিয়? তাই ক'তো যাব নোৱাৰে মা। তোক মই যাবলৈ কৈছো মাজনী, তই যা। তই যাব নোৱাৰ ভণ্টি।
ভণ্টি তই ঘূৰি আহ তই মোৰ কথা শুনচোন তই তাইৰ লগত সুখী হ'ব নোৱাৰ ভণ্টি ভণ্টি তই উভতি আহ মা তুমি এইবোৰ কি কাম কৰিলা যি কৰিব লাগে মই তাকেই কৰিছো আৰু যিটো ভাল দেখিছো মই সেইটোহে কৰিছো মা সি একেবাৰে দুখীয়া ঘৰৰ ল'ৰা তাৰ দেউতাকে দিন হাজিৰা কৰি ঘৰ চলায় এসাঁজ খালে আন সাঁজ খাবৰ বাবে চিন্তা কৰিবলগীয়া এখন ঘৰ আৰু তই নিজকে ধনী বুলি অহংকাৰ কৰিছ নেকি এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী বুলি নিজকে গৌৰৱ কৰিছ নেকি আৰে প্ৰীতম দুখীয়া ঘৰৰ ল'ৰা হ'ব পাৰে কিন্তু তাৰ অন্তৰখন তোতকৈ বহুত বেছি ধনী আৰে অন্তৰ ধনী হ'লে পেট নভৰে মা পেট ভৰিবলৈ হ'লে টকা পইচা ধন সম্পত্তি আৰু বহুত কিবা কিবি লাগে যিটো প্ৰীতমৰ নাই আৰু কি আছে তোৰ কি আছে সামান্য ভদ্ৰতাখিনিও তোৰ নাই মানুহ ঘৰলৈ আহিলে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেই সামান্য শিষ্টাচাৰখনো তই নাজানো সেই বুলি এনেকুৱা দুখীয়া ঘৰৰ ল'ৰা এটালৈ মোৰ ভণ্টিক দিব নোৱাৰো নহয় দেখিলে সি আজি প্ৰথমবাৰৰ বাবে আমাৰ ঘৰলৈ আহিছে আৰু ভৰিত হাই চেণ্ডেল আৰু হাতৰ কাপোৰ পিন্ধি আহিছে তাতে কি হ'ল মানে তোমাক সেইটো বুজাব লাগিব নি মা এজনী ছোৱালী বুলি তাইক তুমি মূৰৰ ওপৰত ঠাই ল'লা আৰু শুনা মা আমাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ লগত তাৰ ফেমিলি বেকগ্ৰাউণ্ড একেবাৰে নিমিলে সি কোনো ফালৰ পৰাই আমাৰ ঘৰত যোৱা হোৱাৰ যোগ্য নহয় সি কেৱল ভিক্ষাৰী আৰু ভিক্ষাৰী চুপ মা চুপ একদম চুপ আৰু এটা কথা উচ্চাৰণ নকৰিবি কিন্তু মা চুপ বুলি কৈছো নহয় একদম চুপ তই কি ভাবিছ তই যিহকে কৈ যাবি আৰু মই তাকেই শুনি যাম আৰে তই কাক ভিক্ষাৰী বুলি ক'ব আহিছ আনক ভিক্ষাৰী বুলি ক'বলৈ যোৱাৰ আগতে তই এবাৰ নিজৰ গাত চিকুটি চাবি মা যাক লৈ তই গৌৰৱ কৰিছ যিবোৰক লৈ তই ইমান অহংকাৰ কৰিছ তই ইমানৰো যোগ্য হোৱা নাই বুজিছ এই যে ঘৰ গাড়ী সম্পত্তি এইবোৰক লৈ যে তই ইমান ফিতাহি মাৰি আছ আচলতে এইবোৰ কাৰ তই জাননে মা তুমি এইবোৰ কি কৈ আছা এইবোৰতো আমাৰ দেউতাৰ সম্পত্তি নহয় তোৰ দেউতাৰ সম্পত্তি মা তুমি এইবোৰ কি কৈ আছা এইবোৰ দেউতাৰ সম্পত্তি নহয় কাৰ সম্পত্তি মোৰ দেউতাৰ সম্পত্তি মানে তোৰ মামা ককাৰ সম্পত্তি তই য'ত থিয় হৈ আছ এইখন তোৰ দেউতাৰ ঘৰ নহয় এইখন মোৰ দেউতাৰ ঘৰ মামাৰ ঘৰ এইটো কেতিয়াও হ'ব নোৱাৰে এবাৰ তুমি মিছা কৈছো বুলি কোৱা সঁচা কথা তোৰ দেউতা এজন দুখীয়া ঘৰৰ মানুহ আছিল আমি প্ৰথমতে কলেজত পঢ়োতে লগ পাইছিলোঁ প্ৰথমতে চিনাকি লাহে লাহে বন্ধুত্ব আৰু শেষত হৈছিলগৈ প্ৰেম এনে হৈছিল আমি যেন ইজনে সিজনক নেদেখিলে এখন্তেকো থাকিব নোৱাৰিছিলোঁ যেনেকৈ আজি মানসীৰ ক্ষেত্ৰত হৈছে এয়াই আমাৰ ঘৰ আজিৰ পৰা সুখে দুখে ইয়াতে আমি দিন কটাব লাগিব মা অ' মা ওলাই আহাচোন মা তোৰ অসুখ দেখি দীপালীক আজি পলুৱাই লৈ আহিলোঁ আহা দীপালী
দীপালি আহা আকৌ আহা দীপালি দীপালি মই কৈছিলোঁ নহয় মই দুখীয়া বুলি তোমালোকৰ দৰে পকা বাথৰুম নাই এয়াই আমাৰ বাথৰুম তুমি ইয়াতে গা ধুব লাগিব আৰু ঠিক তাৰ 2 বছৰৰ পাছতে এটা এক্সিডেণ্টত তোৰ দেউতায়ো মোক আমাক সকলোকে এৰি গুচি গ'ল আমি করুণাময়ী তুমি হরিয় অনাথ গাই হরি নাম জন শরণে রলু আমি করুণাময়ী তুমি হরিয় অনাথ গাই হরি নাম জন তই তেতিয়া 2 বছৰীয়া আছিল মানসী মোৰ গৰ্ভত আছিল কিমান কষ্টৰে মই তহঁতক ডাঙৰ কৰিলো আৰু এতিয়া তহঁতি মোক মা মোক ক্ষমা কৰিবা মা আচলতে এইবোৰ কথা মই একেবাৰে নাজানো আজিৰ পৰা নিজকে সলনি কৰিম মই আজি সকলো কথা বুজি পালো মা সকলো কথা বুজি পাইছই যদি বল তেন্তে মোৰ লগত ক'ত মা তহঁতে ইয়াত কি কৰি আছ মা তুমিয়েচোন মোক হ'ব দে এতিয়া আৰু বাহানা বনাব দৰকাৰ নাই দাদা তয়ো মোক বেয়া নাপাবা কথাবোৰ মই এতিয়াহে বুজি পাইছো মানে তোমালোক দুয়োৰে সম্পৰ্কটো আমি মানি লৈছো কিন্তু এনেকৈ নহয় এতিয়া তোমালোক দুয়োজনেই পঢ়ি আছা গতিকে পঢ়ি শুনি কিবা এটা সংস্থাপন লৈ লোৱা তাৰ পাছত আমি তোমালোক দুয়োজনৰে ধুমধামেৰে বিয়া পাতিম মা তুমি সঁচাকৈ কৈছানে নিজৰ সন্তানক মিছাকৈ ক'ব পাৰি নেকি মা তুমি সঁচাকৈ বহুত ভাল আৰে তহঁত এনেকৈ যে কেতিয়া বিয়া পাতিলি তোৰ নিচিনা বুলি ভাবিছ নেকি প্ৰেম কৰিছ মনে মনে আজিলৈকে একো কৰিবই পৰা নাই আমাক দেখিছ প্ৰেমো কৰিলো আৰু বিয়াও পাতিলো এতিয়া শ্বপিং কৰি আহিছো